আপোনালোকৰ স্মাৰ্টফোন আছে নেকি স্মাৰ্টফোনত আপোনালোকে ইণ্টাৰনেট ইউজ কৰে নেকি ব্ৰাউজিং কৰে নেকি ইউটিউব চাই নেকি চ' আপোনালোকৰ এটা IP এড্ৰেছ আছে আপোনালোকৰ IP এড্ৰেছ ইউজ কৰি পেলাই ৰিয়েল টাইম লোকেশ্যন চাব পাৰি চ' 500 টকা দিয়ক ৰিয়েল টাইম লোকেশ্যন চাওক 500 টকা অনলি 500 টকা আপোনালোকে মোবাইল ইউজ কৰে নেকি আপোনালোকে ইউটিউব চাই নেকি আপোনালোকে ইণ্টাৰনেট ইউজ কৰি ব্ৰাউজিং কৰে নেকি যদি আপোনালোকে এইবোৰ কৰে তেনেহ'লে আপোনালোকে জানেনে আপোনালোকৰ ৰিয়েল টাইম লোকেশ্যনটো IP এড্ৰেছ ইউজ কৰি পেলাই আপোনালোকৰ যোনটো IP এড্ৰেছ থাকে IP এড্ৰেছ ইউজ কৰি পেলাই আপোনালোকৰ ৰিয়েল টাইম লোকেশ্যন সকলোবোৰ ট্ৰেক কৰিব পাৰি জানেনে আপোনালোকে যদি নাজানে তেনেহ'লে এইটো ভিডিঅ' লাষ্টলৈকে চাই থাকক এইটো ভিডিঅ'ত মই সকলোবোৰ আলোচনা কৰিম কেনেকৈ ৰিয়েল টাইম লোকেশ্যন ট্ৰেক কৰিব পাৰি লাইভ প্ৰুফ দিম আপোনালোকক তাৰ লগতে IP এড্ৰেছ কি হয় সকলোবোৰ ক'ম চ' লাষ্টলৈকে ভিডিঅ'টো চাই থাকক চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ৰ'ব এটা কথা মই ক'ব পাহৰি গ'লোঁ মানে একচুৱেলি কেছটো কি হৈছে যে মই এইবোৰ যে ভিডিঅ' বনাই আছোঁ ইনফৰমেশ্যন ভিডিঅ' হওক বা যি ভিডিঅ' হওক এইবোৰ আপোনালোকে ভালকৈ বুজি পাইছেনে নাই বা মই ভালকৈ বুজাব পাৰিছোঁ নে নাই এইবোৰ কথা আপোনালোকে সকলোৱে যোনবোৰ এতিয়ালৈকে ভিডিঅ'টো চাই আছে বৰ্তমান চাই আছে এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে মই ভালকৈ বুজাব পাৰিছোঁ নে নাই মানে কেছটো কি হৈছে যোনবিলাক ইনফৰমেশ্যন ভিডিঅ' মই বনাই আছোঁ সেইবোৰৰ ইনফৰমেশ্যন মই ভালকৈ জানোৱেই তথাপিও এই ভিডিঅ'বোৰ ইনফৰমেশ্যনবোৰ আপোনালোকে বহুতেই জানে কিন্তু কিছুমানে নাজানে চ' তথাপি সেইকাৰণে মই এইবোৰ ভিডিঅ' বনাই আছোঁ যদি মই ভালকৈ ইনফৰমেশ্যন ভিডিঅ'বোৰ বনাব পৰাই নাই তেনেহ'লে আপোনালোকে ভালকৈ বুজিব নোৱাৰিব চ' এনেকুৱা মই ভিডিঅ'বোৰ বনাই আছোঁ আপোনালোকে কমেণ্ট কৰি জনাব যে ভিডিঅ'বোৰ কেনে হৈছে বনাওঁতে কেনে হৈছে আৰু কিবা ইম্প্ৰুভমেণ্ট কি কৰিব লাগিব এনেকৈ সকলোবোৰ কমেণ্ট কৰি জনাব এই আপোনালোকৰ কমেণ্টবোৰ চাই পেলাই মই আপকামিং ভিডিঅ'বোৰত ইম্প্ৰুভমেণ্ট কৰিব চেষ্টা কৰিম চ' আপোনালোকে জনাব চ' বলক ভিডিঅ'টো এতিয়া মেইন ভিডিঅ'টোলৈকে যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক IP এড্ৰেছ কেনেকৈ মানে IP এড্ৰেছ ইউজ কৰি পেলাই আমাক কেনেকৈ ৰিয়েল টাইম লোকেশ্যন ট্ৰেক কৰিব পাৰি এইটো কোৱাৰ আগতে মই ক'ব ওলাইছোঁ যে IP মানে কি এতিয়া সকলোৱে জানে IP মানে হ'ল ইণ্টাৰনেট প্ৰট'কল কিন্তু এই IP এড্ৰেছ মানে কি চাব এটা উদাহৰণ মই দিছোঁ যে ছাপ'জ এখন গাড়ী আপোনালোকে চলাই আছে গাড়ীখনৰ এটা নাম্বাৰ প্লেট থাকে এনেকৈ নাম্বাৰ প্লেট ইউজ কৰি পেলাই আপোনালোকে ছাপ'জ গাড়ীখনে কাৰোবাক খুন্দালে বা যি নহওক কিয় সেই নাম্বাৰ প্লেট ইউজ কৰি পেলাই আপোনাক ট্ৰেক কৰিব পাৰিব যেনেকৈ আপোনাৰ নাম্বাৰ প্লেট ইউজ কৰি পেলাই আপোনালোকৰ আপোনাৰ ক'ত এড্ৰেছ ক'ত থাকে ফোন নম্বৰ চব ইউজ কৰি কালেক্ট কৰি পেলাই আপোনাক ডাইৰেক্ট ট্ৰেক কৰিব পাৰিব ক'ত থাকে ক'ত নাই এইবিলাক ট্ৰেক কৰিব পাৰিব সেই হিচাপে আমি যে ইণ্টাৰনেট ইউজ কৰাৰ লগে লগে আমাৰ যোনবিলাক ISPবোৰ আছে যে ভোডাফোন আইডিয়া এয়াৰটেল এই ISPবোৰে আমাক এটা এড্ৰেছ দিয়ে তাকে আমি IP এড্ৰেছ বুলি কওঁ সেই IP এড্ৰেছবোৰ আমাক দিয়ে কাৰণ আমি আমাৰ ৰিয়েল টাইম লোকেশ্যন আমি ক'ত কি কৰোঁ এইবোৰ ট্ৰেক কৰিব পাৰিবৰ বাবে আমাক এইবোৰ IP এড্ৰেছ দিয়ে এতিয়া কথাটো হ'ল যে আমাৰ যোনবিলাক ISPবোৰ আছে এই ISPবোৰে আমাক যে এটা IP এড্ৰেছ দিয়ে এই IP এড্ৰেছবোৰ যোনবিলাক আমাৰ ISP আছে ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ এয়াৰটেল হওক বা জিঅ' হওক এইবোৰে এই IP এড্ৰেছবোৰ নবনায় এইবোৰ IP এড্ৰেছ লয় ইহঁতে IANA বুলি এটা কোম্পানী আছে সেই কোম্পানীটোৱে এই আমাৰ ISPবোৰক এই IP এড্ৰেছবোৰ প্ৰভাইড কৰে এই IP এড্ৰেছবোৰ ISPবোৰে লৈ পেলাই আমাক সকলোকে এইবোৰ ডিষ্ট্ৰিবিউট কৰে এতিয়া কথাটো হ'ল এইবোৰ ইউজ কৰি পেলাই কেনেকৈ আমাক আমাৰ ৰিয়েল টাইম লোকেশ্যন ট্ৰেক কৰিব পাৰে এইবোৰ ইউজ কৰি পেলাই আমাক কেনেকৈ ৰিয়েল টাইম লোকেশ্যন ট্ৰেক কৰিব পাৰে এইটো কুৱেশ্যন এতিয়া মই ডাইৰেক্ট মোবাইলটোলৈকে যাই পেলাই আপোনালোকক ডাইৰেক্ট প্ৰুফ দেখাই দিওঁ কেনেকৈ ট্ৰেক কৰিব পাৰে আৰু আমি কেনেকৈ বেলেগৰ IP এড্ৰেছটো আমি বিচাৰি উলিয়াব পাৰোঁ লোকেশ্যনটো বলক প্ৰথমতে আপোনালোকে এনেকৈ গুগলত যাই পেলাই তাতে হোৱাট ইজ মাই IP এনেকৈ চাৰ্চ কৰিব তাতে এনেকৈ খোলা যাব পেজটো খোলা যোৱাৰ পিছত তাতে আপোনাৰ নিজৰ IP এড্ৰেছবোৰ শ্ব' কৰিব তাতে IP এড্ৰেছটো আপোনালোকে কপি কৰি ল'ব তাৰ পৰা কপি কৰি লৈ পেলাই নেক্সট পেজ এটা খুলিব নেক্সট পেজত আপোনালোকে তাতে চাৰ্চ কৰিব IANA এইটো IANA হ'ল আপোনালোকৰ IP এড্ৰেছৰ প্ৰভাইড কৰা এটা কোম্পানী হয় বা অথৰিটি হয় এইটো IANA চাৰ্চ কৰিব কৰি পেলাই প্ৰথম যোনটো ৱেবছাইট আছে ইণ্টাৰনেট এছাইন নাম্বাৰছ অথৰিটি এইটোত ক্লিক কৰিব কৰাৰ পিছত তলফালে যাই থাকিব তলফালে যাই পেলাই এইটো IP এড্ৰেছ
AS নাম্বাৰছ বুলি এটা অপশ্যন পাব, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা 5টামান আহিব, যেনেকৈ এইটো আফ্ৰিকা ৰিজন, এছিয়া ৰিজন, কানাডা ৰিজন, আমেৰিকা ৰিজন, এনেকৈ আহিব। তাতে আপোনালোকে যেনেকৈ আপোনাৰ এছিয়াত আছোঁ তেনেহ'লে APNIC বুলি এটা আছে, তাতে ক্লিক কৰিব। এছিয়া আমাৰ বৰ্তমান এছিয়া ৰিজনত আছোঁ তেনেহ'লে এইটো আহিব APNIC, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ ওপৰত আহিব চাৰ্চৰ অপশ্যন। চাৰ্চত যাই পেলাই তাতে আপোনালোকৰ IP এড্ৰেছটো পেষ্ট কৰি দিব। IP এড্ৰেছটো পেষ্ট কৰাৰ পিছত তাতে চাৰ্চ অপশ্যন থাকিব, চাৰ্চত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ নিজৰ যোনটো পেষ্ট কৰিছে IP এড্ৰেছটো, তাৰে আপোনাৰ যোনটো লোকেশ্যন আৰু যোনটো ISP, যেনেকৈ ইয়াতে দেখাইছে জিঅ'ৰ পৰা জিঅ'ৰ এইটো IP এড্ৰেছ হয়। চ' জিঅ'ৰটো দেখাইছে ইয়াতে, আৰু তলফালে আপোনালোকৰ নিজৰ লোকেশ্যনটো বা ক'ত থাকে, কি থাকে, এইবিলাক তলফালে দেখাই দিব। আপোনালোকে এইটো নিজে চাৰ্চ কৰি চাব পাৰে। এতিয়া মইতো দেখাও নাই, যিহেতু মোৰটো জিঅ' হয়, চ' জিঅ'টো দেখাইছে, আপোনালোকৰ নিজৰ এইটো চাৰ্চ কৰি চাব পাৰে। আপোনালোকে চালে যে কেনেকৈ আমাৰ ৰিয়েল টাইম লোকেশ্যন চাব পাৰি। আপোনালোকক মই দেখাই দিলোঁ। এই ৰিয়েল টাইম লোকেশ্যন যে চাব পাৰি, এইবোৰ ডাটাবেছ আমাৰ লগত নাথাকে। এইবোৰ আপোনাৰ যোনবিলাক ISP থাকে, এই ISPবোৰে সেই আমাৰ লোকেশ্যন বা এইবোৰ ট্ৰেক কৰিব পাৰে। এতিয়া কথাটো হ'ল IANA যে এটা কোম্পানী হয়, এই IANA এই IP এড্ৰেছবোৰ আমাৰ ISPবোৰক প্ৰভাইড কৰে। এতিয়া ISPবোৰক ছাপ'জ এয়াৰটেলৰ লগত 100টা এনেকুৱা বেলেগ ধৰণৰ IP এড্ৰেছ আছে, আৰু এয়াৰটেলৰ কাষ্টমাৰ আছে ছাপ'জ 200টা। এতিয়া সেই 100টা IP এড্ৰেছ 200টা কেনেকৈ ডিষ্ট্ৰিবিউট কৰিব? এতিয়া কথাটো হ'ল সেই 200টা কাষ্টমাৰৰ সকলোবোৰ একেলগে অনলাইন নাথাকে, বা সকলোৱে একেলগে ইণ্টাৰনেট ইউজ কৰি নাথাকে। সেইবাবে আমাৰ ছাপ'জ মোৰ তাত এতিয়া বেলেগ এটা IP এড্ৰেছ আছে, আৰু যদি মই ইণ্টাৰনেট অফ কৰি দিওঁ, এতিয়া অফলাইন হৈ যাওঁ, সেই IP এড্ৰেছটো বেলেগে অনলাইন আহে, বেলেগত তাত ডিষ্ট্ৰিবিউট কৰি দিয়ে। এনেকুৱাকৈ কাম কৰি আছে এয়াৰটেল। মানে যদি কাষ্টমাৰ বেছি থাকে, IP এড্ৰেছ কম থাকে লগত, তেনেহ'লে এনেকৈ ডিষ্ট্ৰিবিউট কৰি দিয়ে। তাৰ মাজতো এটা কুৱেশ্যন থাকি গ'ল, ছাপ'জ যদি 200টা কাষ্টমাৰ, এয়াৰটেলৰ ছাপ'জ 200টা কাষ্টমাৰ আছে, 100টা IP এড্ৰেছ আছে এয়াৰটেলৰ লগত, যদি 200টা কাষ্টমাৰে যদি একেলগে অনলাইন থাকে, তেনেহ'লে কি হ'ব? চাব, আপোনালোকে এনেকুৱা পেজ এটা দেখিছে যে ছাৰ্ভাৰ এৰৰ, চিকিউৰ কানেকশ্যন এৰৰ, এনেকুৱা বহুতকেইটা এনেকুৱা এৰৰ আহে কেতিয়াবা আমাৰ লগত। এই এৰৰবোৰ আহে এইবাবে, যদি কাষ্টমাৰ আছে 200টা, IP এড্ৰেছ আছে 100টা, এতিয়া কেনেকৈ বিলাই দিব? 200টা একেলগে অনলাইন আছে, তেতিয়াহ'লে গোটেই ছাৰ্ভাৰটো সিহঁতে ব্লক কৰি দিয়ে। ব্লক কৰি দিয়াৰ লগে লগে চব আমাৰ তাৰ পেজটো এৰৰ মাৰাৰ লগে লগে যেতিয়া কাষ্টমাৰবোৰ অফলাইন হৈ যাব, অফলাইন হোৱাৰ লগে লগে সিহঁতে আৰু 100টা যেতিয়া নতুনকৈ প্ৰথমতে আৰু সিহঁতে অপেন কৰি দিয়ে, অফলাইন কৰাৰ পিছত সিহঁতে আৰু যোনবিলাক IP এড্ৰেছ আছে, এড্ৰেছবোৰ এটা এটাকৈ ভগাই দিয়ে। তাৰপিছত এনেকৈ কাম কৰি আছে এয়াৰটেল বা যোনবিলাক আপোনালোকৰ ISPবোৰে। কি আছিল মানে IP এড্ৰেছৰ কথা ক'লোঁ, কিছুমান মই কেনেকৈ ট্ৰেক কৰিব পাৰে, কেনেকৈ ৰিয়েল টাইম লোকেশ্যন ট্ৰেক কৰে, এইবোৰ কথা ক'লোঁ। চ' আপোনালোকে আশা কৰিছোঁ আপোনালোকে ভালকৈ বুজি পাইছে IP এড্ৰেছৰ কথা। পৰাপক্ষত আপোনালোকে এনেকুৱা ট্ৰেক কৰিব লগা নহওক, যাতে আপোনালোকৰ লোকেশ্যন সকলোৱে এনিটাইম যেনেকৈ তেনেকৈ ইহঁতে ট্ৰেক কৰি নাথাকে। যদি আপোনালোকে কিবা ক্ৰাইম চাইম এনেকুৱা কিবা কিবি কৰিছে, তেনেহ'লে আপোনালোকৰ IP এড্ৰেছ ট্ৰেক কৰিব পৰা হ'ব পাৰে, ট্ৰেক কৰিব লগা হ'ব পাৰে। চ' গভৰ্ণমেণ্টৰ ফালৰ পৰা হওক বা ISPৰ ফালৰ পৰা হওক, এনেকৈ ট্ৰেক কৰিব লগা হ'ব পাৰে। চ' ভালকৈ ইণ্টাৰনেট ইউজ কৰি থাকক, এনেকৈ ট্ৰেক কৰিব লগা নহওক যাতে। চ' আজিলৈকে ইমানেই, বাই।